ওয়েলকাম টু সাকসেস ইন সলভিং। মই ভূপেশ। আজ আমি পঢ়িম দশমান শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ লেচনটোৰ এক্সাৰসাইজ 6.2। এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 1 টো কি আছে চোৱা। চিত্ৰ 1 আৰু 2 ত DE সমান্তৰাল BC, DE সমান্তৰাল BC আৰু এটো DE সমান্তৰাল BC। আৰু 1 ৰ পৰা উলিয়াব দিছে EC আৰু 2 ৰ পৰা উলিয়াব দিছে AD উলিয়াব দিছে। এটা চোৱা চিত্ৰত কি আছে, এই DE সমান্তৰাল BC ত্ৰিভুজ ABCৰ এই ABC ত্ৰিভুজৰ DE সমান্তৰাল BC টো দিয়া আছে। আৰু থেলছৰ উপপাদ্য মতে কি জানো চাবা, AD by DB ইকুৱেল কি হ'ব AC by EC। গতিকে AD by DB ইকুৱেল AE by EC এইখিনি হ'ব। আৰু ভ্যালুটো ইয়াত বহাই দিম। AD ৰ মান কিমান দিয়া আছে 1.5, DB ৰ মান কিমান দিয়া আছে 3, নেক্সট A ৰ মান দিয়া আছে 1 আৰু EC ৰ মান কিমান দিয়া আছে এইটো উলিয়াব দিছে। এটো 1.5 এর 3 কেইবা কাটি দিব পাৰি, দুইবা কাটি দিব পাৰি, ওপৰত থাকিল 1। নেক্সট চোৱা EC * 1 এখিনি যে বজ্ৰকৰণ কৰোতে EC = 1 ইকুৱেল কিমান হৈ যাব, এইটো EC আৰু 2 * 1 মানে কি হৈ যাব, এইটো 2 হৈ যাব। therefore EC = 2 সেন্টিমিটার। নেক্সট এইটো চোৱা, এইটো কি দিয়া আছে, ত্রিভুজ ABC এর DE সমান্তরাল BC। গতিকে এটো কিমান হ'ব AD by DB, AD by DB ইকুৱেল কিমান হৈ যাব, এইটো AE by EC। এটো ভ্যালুটো বহাই দিম। AD ভ্যালুটো উলিয়াব দিছে, DB ভ্যালু কিমান দিয়া আছে 7.2। নেক্সট A এর ভ্যালুটো কিমান দিয়া আছে 1.8 আৰু EC টো কিমান দিয়া আছে, এইটো 5.4। 7.2 তো কি হয়েছে হরণ হয়েছে, এখানে গলে কি হয়ে যাব পূরণ। ইয়াত থাকিব AD, ইয়াত এটু ইয়াৰ লগত পূৰণ হৈ যাব, এইখিনি ক্ৰস মাল্টিপ্লিকেশন হৈ যাব, এইটো 1.8 into 7.2 আৰু তলত থাকিব 5.4। আৰু 18 এৰে দশমিকটো যদি নোহোৱা কৰিব, 18 এৰে এক কিমান বাৰ কাটিব পাৰি 3 বাৰ কাটিব পাৰি। 18 পূৰণ 3 মানে কিমান হ'ব 54 আৰু 3 ৰে কিমান বাৰ কাটিব পাৰি 72, 2.4। গতিকে AD ইকুৱেল কিমান হৈ গ'ল, এইটো 2.4 সেমি। কোৱেশ্চন নম্বৰ 3 চোৱা, চিত্ৰত কি দিয়া আছে LN সমান্তৰাল CB, LN সমান্তৰাল CB আৰু কি দিয়া আছে LN সমান্তৰাল CD, LN সমান্তৰাল CD আৰু দেখুৱাব কি দিছে, প্ৰমাণ কৰিব দিছে AM by AB, AN by AD। কি লিখি দিয়া আছে এইখিনি লিখিম, LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰিব লাগে যে AM by AB ইকুৱেল AN by AD। এইখিনি লিখিলো, তাৰপিছত প্ৰমাণটো কৰিম চাওক। এইখিনি লিখিলো, এটা চাবা LM সমান্তৰাল CB, যদি মই কোনটো ত্ৰিভুজত এইখিনি আছে যদি গম নাপাওঁ তেতিয়া আমি কি কৰিম, ইয়াৰ ডাঙৰ বাহু কোনটি LM, LM মানে এইটো বাহু আৰু CD মানে কোনটি বাহু এইটো বাহু। তেতিয়া আমি কি কৰিম, এই ডাঙৰ বাহুটোৰ পৰা এনেকৈ শীৰ্ষবিন্দু এটা আমাক ত্ৰিভুজ লাগিব, এই ত্ৰিভুজটো যদি চোৱা থেলছৰ উপপাদ্য মতে ত্ৰিভুজটো যদি এই বাহুটো ইয়াৰ সমান্তৰাল হয় তেন্তে কি হ'ব, এই বাহুটো বাই এই বাহুটো আৰু এই বাহুটো বাই এই বাহুটোৰ অনুপাতটো কি হোৱা আছিল ইকুৱেল হোৱা আছিল। যদি কোনটো ত্ৰিভুজৰ এইখিনি হয় গম নাপাওঁ তেতিয়া কি কৰিম চাবা, ইয়াৰ যোনটি ডাঙৰ বাহু আছে LM আৰু CB, LM আৰু CB ডাঙৰ বাহু কোনটি এইটো আৰু এইটোৰ পৰা মই এনেকৈ দি দিম, তেতিয়া আমি শীৰ্ষবিন্দুটো পাই যাম। শীৰ্ষবিন্দু কোনটো হ'ব মোৰ A। আৰু ত্ৰিভুজটো যেহেতু LM সমান্তৰাল CB বুলি দিয়া আছে, কি দিয়া আছে LM সমান্তৰাল CB এইফালৰ পৰা দিয়া আছে, সো মই যেহেতু শীৰ্ষবিন্দুটো ইয়াৰ পৰা টানি দিম, শীৰ্ষবিন্দু মোৰ এইটো হৈ গ'ল, ইয়াৰ পৰা এনেকৈ যাম, এইটো হ'ল ACB, এইটো ত্ৰিভুজত কি হ'ব ACB, এইটো ত্ৰিভুজৰ ত্ৰিভুজ ACB এইখিনি লিখিলে হ'ল LM সমান্তৰাল CB। কেনেকৈ গম পাম ত্ৰিভুজটো যদি ডাঙৰ বাহু আছে সেই বাহুটোৰ পৰা এনেকৈ দি দিম শীৰ্ষবিন্দুটো হোৱালে, সেইখন পাই গ'লো। ইয়াৰ পৰা দিয়া আছে সো ACB এনেকৈ লিখিম, ACB ত্ৰিভুজৰ LM সমান্তৰাল CB এইখিনি লিখিলো। গতিকে কি পাম মই AL by LC, এই বাহু দুটাৰ অনুপাত AL by
LC AL by LC equal কি পাম মই AL by LC equal AM by MB পাম AM by MB এটি নম্বৰ দিলো 1 নেক্সট কি দিয়া আছে চোৱা LN সমান্তৰাল CD LN সমান্তৰাল CD খিনি দিয়া আছে সো যদি ত্ৰিভুজ নাজানো কি কৰিম ডাঙৰ বাহুটোৰ পৰা এই দুটা কানেক্ট কৰি এনেকে দি দিলে তো এই শীৰ্ষবিন্দুটো পাই যাম এইটো আৰু যেহেতু এইটো বিন্দুৰ পৰা দিয়া আছে কেনেকৈ ধৰিম ত্ৰিভুজটো ACD এইটো বিন্দুৰ পৰা দিয়া আছে ACD আৰু ত্ৰিভুজ ACD কিমান হ'ব LN সমান্তৰাল CD দি দিয়া আছে LN সমান্তৰাল CD গতিকে কিমান পাম আমি AL by LC equal AN by ND AL by LC equal AN by ND দি নম্বৰ দিলো এটা সোয়া 1 আৰু 2 LHS টো দুটা ইকুৱেল হৈ আছে সো RHS টো কি হৈ যাব ইকুৱেল এতিয়া 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি পাম আমি এটো পাম AM by MB ইকুৱেল কি পাম AN by ND এটো পালো কিন্তু প্ৰমাণ কৰিব দিয়া নাই প্ৰমাণ কৰিব কি দিছে চোৱা ওপৰৰটো ঠিকই আছে কিন্তু তলৰটো মোৰ চেঞ্জ হৈ আছে ইয়াত আছে AB মই ইয়াত পাইছো MB ইয়াত আছে AD মই ইয়াত পাইছো ND যদি মোৰ তলৰটো চেঞ্জ হৈ থাকে তেতিয়া মই তলৰটো কি কৰিম এটো উলটা দিম ৰেচিপ্ৰকেল কৰি দিম এটো ওপৰত আনিম ওপৰত আহিলে কি হ'ব MB by AM এটো হলে এটো কৰিব লাগিব এটো কি হ'ব ND by AN এটো কৰি দিম এটা চোৱা তলৰখিনি যেটো চেঞ্জ হৈ আছে ইয়াক প্ৰথমতে কি কৰি দিম উলটা দিলো দুয়োফালে এই দুয়োপিনে এটা +1 কৰিম অৰ্থাৎ মানে কাম কৰিম চাবা যদি মোৰ সমানুপাতৰ ধৰ্ম এটা আছে A by B equal যদি C by D হয় তেন্তে মই কি কৰিব পাৰো ওপৰত তলৰটো লগত যোগ কৰিব পাৰো নেকি A plus B by B তেতিয়া এইটো ফালেও লিখিব পাৰি C plus D by D এনেকৈ লিখিব পাৰি আৰু যদি তোমাৰ এনেকৈ লাগে এনেকৈ কৰিব পাৰি A plus B আৰু তলত A minus B ও লিখিব পাৰি যদি লাগা হয় C plus D আৰু C minus D ও কৰিব পাৰি এনেকৈ কৰিব পাৰি আৰু নহলে কেনেকৈ কৰিব পাৰি এইটোৱে কৰিম দুয়োফালে যদি 1 এটা প্লাস কৰি দিও A plus B 1 C by D plus 1 তেতিয়াও সেইটোৱে হ'ব চোৱা যদি B টো মই লখাগু লও ওপৰত A plus B into 1 মানে B হৈ যাব আৰু যদি D টো লখাগু ললে C plus D হৈ যাব অনুপাতৰ ধৰ্মটো এপ্লাই কৰিব পাৰি বা 1 প্লাস কৰিব পাৰি একে কথা সো আমি অনুপাতৰ ধৰ্মটো ইয়াত এপ্লাই কৰি দিম কি আছে চোৱা MB by AM equal ND by AN আছে ওপৰত কি যোগ কৰি দিম মই চাবা MB plus AM কৰি দিম MB plus ওপৰতো লও তলতো প্লাস কৰি দিম AM divided by MM থাকিলে আৰু এইপিনেও কি কৰি দিম ওপৰতো লগত তলতো কি কৰি দিম প্লাস কৰি দিম ND plus AN divided by AN এটা সোয়া MB plus AM MB এইখিনিৰ লগত যদি AM টো প্লাস কৰি দিয়া গোটেই AB বাহুটো পাই যাম ওপৰত কি দেখিব গোটেই AB বাহুটো থাকিব আৰু তলত কি দেখিব AM থাকিব ইয়াত সোয়া ND এইখিনি আৰু AN এইখিনি এই গোটেইখিনি মিলি কোনটি বাহু হ'ব AD বাহু AD by AN এইখিনি হল এটা সোয়া এইটো আৰু উলটা দিব লাগিব AB টো তলত আহিব লাগিব AM টো ওপৰত যাব লাগিব সো উলটা দিলে কি হয়টো AM by AB এটো উলটা দিলে এটো উলটা দিব লাগিব এটো কিমান হ'ব AN by AD আৰু এটো প্ৰমাণ কৰিব দিছে কোৱেশ্চন নম্বৰ 4 সোয়া চিত্ৰত DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE দেখুৱা যে BF by FE equal BE by EC সো সেম প্ৰবলেম খেলছৰ কবিতাটো খতম এটো দিয়া আছে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE এখানে লিখিলো দেখুৱাব লাগে যে BF by FE equal BE by EC এখানে লিখিলো প্ৰমাণটো চাবা দিয়া
কি দিয়া আছে DE সমান্তৰাল AC সো ত্ৰিভুজটো লাগিব DE সমান্তৰাল AC মানে DE এইটো বাহু আৰু AC মানে এইটো বাহু আৰু এইটো বাহু সমান্তৰাল ডাঙৰ বাহু কোনটো এইটো বাহু ইয়াৰ পৰা এই দুটা বাহু প্ৰথম কানেক্ট কৰি দিলো তাৰ পিছত যদি আগবাঢ়ি যাও মই শীৰ্ষবিন্দু কোনটো পাম এইটো পাম B টো পাম AC আৰু DE যদি কানেক্ট কৰি দিও শীৰ্ষবিন্দু কোনটো পাম B টো পাম সো B টো পাম যেহেতু DE সমান্তৰাল AC বুলি আছে সো ইয়াৰ পৰা ত্ৰিভুজটো এনেকুৱা হ'ব BAC ত্ৰিভুজ BAC ৰ এইখিনি দিয়া আছে DE সমান্তৰাল AC D টো AC ৰ সমান্তৰাল গতি কি পাম BD/DA ইকুৱেল BE/EC গতিকে কি পাম BD/DA ইকুৱেল কি পাম BE/EC পালো এটো নম্বৰ দিলো 1 নেক্সট হোৱা এবাৰ কি দিয়া আছে DF সমান্তৰাল A DF বাহুটো আৰু এই বাহুটো সমান্তৰাল দিয়া আছে সো ত্ৰিভুজটো কেনেকুৱা হ'ব এটা কানেক্ট কৰি দিম সো শীৰ্ষবিন্দু কোনটো হ'ব এইটো হ'ব সো ত্ৰিভুজ কি হ'ব BA ই ত্ৰিভুজটো হ'ব আৰু ত্ৰিভুজ কি হ'ব এইটো BA ই ত্ৰিভুজটো কি হ'ব DF সমান্তৰাল A এইটো দি দিয়া আছে DF সমান্তৰাল A গতিকে আমি থেলছৰ প্ৰপাৰ্টি মানে কি পাম BD/DA ইকুৱেল কিমান পাম BF/FE ইটো যাব BF/FE পাম BF/FE পাম এটো নম্বৰ দিলো 2 এতিয়া চোৱা 1 আৰু 2 ৰ পৰা এতিয়া 1 আৰু 2 ৰ পৰা কি পাম চোৱা BD/DA ইয়াতো আছে BD/DA সো এইখিনি সমান হ'ব BE/EC ইকুৱেল BF/FE BE/EC ইকুৱেল BF/FE কোৱেশ্চন নম্বৰ 5 টো চোৱা চিত্ৰত DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱাব লাগে যে EF সমান্তৰাল QR EF সমান্তৰাল QR যদি সমান্তৰাল দেখুৱাব লাগে তেতে কি ছিল সেলছৰ উপপাদ্য মতে চাবাচোন যদি এইডালেৰ সমান্তৰাল হয় তেন্তে এই বাহুটোৰ অনুপাত এই বাহুটোৰ অনুপাতৰ সমান আছিল আৰু যদি অনুপাতটো সমান হয় সেলছৰ বিপৰীত উপপাদ্য মতে যদি এই বাহুটোৰ অনুপাত আৰু এই বাহুটোৰ অনুপাতটো সমান হয় তেন্তে কি হোৱা আছিল এই ৰেখাডালৰ কি হোৱা আছিল সমান্তৰাল হোৱা আছিল সো আমাৰ এনেকৈ কৰিম প্ৰমাণটো ফেৰা চাবা দিয়া আছে DE সমান্তৰাল OQ আৰু এইখিনি DF সমান্তৰাল OR দেখুৱাব লাগে যে EF সমান্তৰাল QR ইয়াতে কি দিয়া আছে চোৱা DE সমান্তৰাল OQ সো ত্ৰিভুজটো কোনটো হ'ব ইয়াৰ পৰা যাম ইয়ালে যাম ফাৰ্স্ট তাৰ পিছত ইয়ালে যাম এইটো শীৰ্ষবিন্দু হ'ব সো ইয়াৰ পৰা দিয়া আছে DE সমান্তৰাল OQ দিয়া আছে মানে কিমান হ'ব POQ ত্ৰিভুজটো কি হ'ব POQ ত্ৰিভুজ POQ কি দিয়া আছে DE সমান্তৰাল OQ এইটো দিয়া আছে সো অনুপাতটো কিমান হ'ব PD/DO সমান PE/EQ আৰু কিমান হ'ব এইটো PD/DO ইকুৱেল PE/EQ এইটো নম্বৰ দিলো 1 আৰু নেক্সট এবাৰ কি দিয়া আছে চোৱা এবাৰ দিয়া আছে এইটো DF সমান্তৰাল OR কি দিয়া আছে চোৱা DF সমান্তৰাল OR দিয়া আছে সো ত্ৰিভুজটো হ'ব ইয়াৰ পৰা যাম ইয়ালে তাৰ পিছত শীৰ্ষবিন্দু এইটো ত্ৰিভুজটো কিমান হ'ব POR ত্ৰিভুজ POR আৰু DF সমান্তৰাল OR এইটো দি দিয়া আছে গতিকে কি পাম এইটো পাম
PD by DO equal PF by FR. PD by DO equal PF by FR. এটো নম্বৰ দিলো 2 1 আৰু 2 ৰ পৰা কি পাম চোৱা PD by DO ইয়াতো আছে মানে এইখিনি আৰু এইখিনি কি হৈ যাব সমান এতিয়া 1 আৰু 2 ৰ পৰা P by EQ equal PF by FR এইখিনি সমান পাই গলো চোৱা এতিয়া কি পালো চোৱা PE by EQ আৰু কি পাইছো PF by FR মানে এনেকৈ পাইছো কি পাইছো চোৱা PE by EQ এইখিনি by এইখিনি আৰু কি পাইছো PF by FR যদি অনুপাতটো সমান হয় তেতিয়া কি হোৱা আছিল এই ৰেখাডালৰ সমান্তৰাল হোৱা আছিল থেলছৰ বিপৰীত প্ৰবন্ধ মতে গতিকে কিমান হ'ব গতিকে EF ৰেখাডাল QR ৰ সমান্তৰাল কোৱেশ্চন নম্বৰ 6 চোৱা চিত্ৰত ABC বিন্দু তিনিটা ক্ৰমে OP OQ আৰু OR ৰ ওপৰত আছে ABC বিন্দু তিনিটা OP OQ আৰু OR ৰ ওপৰত আছে যাতে কি দিয়া আছে AB বাহুটো PQ ৰ সমান্তৰাল বুলি দিয়া আছে আৰু কি দিয়া আছে AC বাহুটো PR ৰ সমান্তৰাল মই দেখুৱাব দিছে BC বাহুটো QR ৰ সমান্তৰাল সেটা চাবা প্ৰমাণটো দিয়া আছে এইখিনি লিখিলে হ'ব অকল AB সমান্তৰাল PQ আৰু এইখিনি AC সমান্তৰাল PR প্ৰমাণ কৰিব লাগে যে BC সমান্তৰাল QR এইখিনি লিখিলো প্ৰমাণটো চাবা কি দিয়া আছে AB সমান্তৰাল PQ এই AB বাহুটো PQ ৰ সমান্তৰাল ত্ৰিভুজটো কি হ'ব ইয়াৰ পৰা আহিব এফালৰ পৰা আছে মানে OPQ ত্ৰিভুজ ধৰি দিম ত্ৰিভুজ OPQ কি দিয়া আছে AB সমান্তৰাল PQ PQ গতিকে কিমান হ'ব চোৱা এইটো সমান্তৰাল মানে OA by AP ইকুৱেল কিমান হ'ব OB by BQ হ'ব OA by AP ইকুৱেল কি পাম OB by BQ এই নম্বৰ দিলো 1 আৰু এবাৰ কি দিয়া আছে চোৱা AC সমান্তৰাল PR সো ত্ৰিভুজটো কোনটো হ'ব এটো হ'ব OPR ত্ৰিভুজ OPR AC সমান্তৰাল PR দি দিয়া আছে সো কিমান হ'ব চোৱা OA by AP equal OC by CR হ'ব এইটো গতিকে কিমান হ'ব এইটো OA by AP equal OC by CR দি নম্বৰ দিলো 2 এতিয়া 1 আৰু 2 ৰ পৰা কি পাম চোৱা OA by AP আৰু OA by B কিনা সমান আছে মানে OB by BQ আৰু OC by CR খিনি কি হৈ যাব সমান হৈ যাব OB by BQ equal OC by CR এটা চোৱা OB by BQ equal OC by CR যেহেতু এটো বাহু আৰু এটো বাহু অনুপাতটো সমান সো কিমান পাম BC বাহুটো QR বাহুৰ কি পাই যাম সমান্তৰাল পাই যাম থেলছৰ বিপৰীত প্ৰবন্ধতে কি পাম BC সমান্তৰাল QR কোৱেশ্চন নম্বৰ 7 চোৱা প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল তেন্তে ৰেখাডালে তৃতীয় বাহুক দ্বিখণ্ডিত কৰিব মানে কি দিয়া আছে চোৱা এটা ধৰা ত্ৰিভুজ দিয়া আছে ABC এটা ত্ৰিভুজ দিয়া আছে ধৰা ABC এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু ধৰা এইটো D বিন্দু
এইটো ত্ৰিভুজৰ এ বি বাহুৰ মধ্যবিন্দু ধৰা ৰেখাডাল যদি আনটা বাহুৰ সমান্তৰাল ধৰা এই বিন্দুটোৰে যদি এটা ৰেখা টানো এই বিন্দুটোৰে যদি এটা ৰেখা টানো আৰু এই ৰেখাডাল যদি এইটো বাহুৰ সমান্তৰাল হয় এই ৰেখাডাল যদি এইটো বাহুৰ সমান্তৰাল হয় ধৰা ইউনিট ছেদ কৰিছে যদি সমান্তৰাল হয় তেন্তে কি কৈছে চোৱা এই ৰেখাডালে এই বাহুটোক সমানে দ্বিখণ্ডিত কৰিব মানে এইটো বাহু আৰু এইটো বাহু সমান অৰ্থাৎ ইটো এচিৰ কি বুলি দেখাব পাৰিছে মোক মধ্যবিন্দু বুলি দেখাব পাৰিছে সো প্ৰমাণে চাবা ধৰা হ'ল ত্রিভুজ এবিসির ডি এবি বাহুর মধ্যবিন্দু ত্রিভুজ এবিসির ডি বিন্দুটো এবির কি বুলি কৈছো মধ্যবিন্দু আৰু ডিই সমান্তৰাল বিসি ডিৰ মাজেৰে যোনডাল ৰেখা টানিছো সেই ৰেখাডাল বিসিৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে प्रमाण करिब लागे जे डिई एसिक डिई एसिक দ্বিখণ্ডিত करिब अर्थात इटू एसिर एसिक দ্বিখণ্ডিত करिब प्रमाणটো চাবা তোমাদের কি দিয়া আছে চোৱা ডি টু এ বিৰ কি বুলি দিয়া আছে মধ্যবিন্দু ডি এ বিৰ মধ্যবিন্দু যদি ডি টু এ বিৰ মধ্যবিন্দু হয় এই এ ডি আৰু ডি বি খিনি কি হ'ব সমান হৈ যাব গতিকে এ ডি ইকুৱেল ডি বি টো নম্বৰ দিলো 1 আৰু কি দিয়া আছে চোৱা ডি সমান্তৰাল বিসি ডি বাহুটো বিসি বাহুৰ সমান্তৰাল অৰ্থাৎ एबीसी त्रिभुजটোৰ ডি বাহুটো বিসি বাহুৰ সমান্তৰাল আৰু কি দিয়া আছে ত্রিভুজ এবিসিৰ ডি সমান্তৰাল বিসি যদি সমান্তৰাল হয় ঠেলছৰ প্ৰবৃত্তি কি হৈ যাব এটো এডি বাই ডিবি ইকুৱেল এই বাই ইসি হৈ যাব কি হৈ যাব এটো এডি বাই ডিবি ইকুৱেল এই বাই ইসি হৈ গ'ল এটো এটা চোৱা এই এডিৰ ঠাইত ডিবি বহুৱাই দিব পাৰি 1 ৰ পৰা এডিৰ ঠাইত ধৰা মই ডিবি বহুৱাই দিলো তুমি ডিবিৰ ঠাইত এডি বহুৱাই দিব পাৰা ডিবি বাই ডিবি ইকুৱেল কি হৈ যাব এটো এ বাই ইসি নেক্সট চোৱা ডিবি ডিবি কাটি দিব পাৰি ইয়াত কি থাকিব 1 ইকুৱেল এ বাই ইসি থাকিব এটা ইসি টো এইবিনে কি হৈ আহিব পূৰণ হৈ আহিব ইসি ইকুৱেল কি হৈ যাব এটো এ ইকুৱেল এটো এটা চোৱা ইসি আৰু এ যদি সমান হয় তেতে ই টু এসিৰ কি হৈ যাব মধ্যবিন্দু হৈ যাব গতিকে যদি ই টু মধ্যবিন্দু হয় আমি এটা লিখিব পাৰো গতিকে ডিই এ এসিক দ্বিখণ্ডিত কৰিব গতিকে ডিই এ এসিক দ্বিখণ্ডিত কৰি কোশ্চন নম্বৰ 8 চোৱা प्रमाण करा जे এটা ত্রিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল সোয়া এটো ত্রিভুজ ধৰা মই ধৰা এবিসি এটা ত্রিভুজ ধৰিলো আৰু ধৰা এবি বাহুৰ মধ্যবিন্দু ডি আৰু ধৰা এইটো বাহুৰ মধ্যবিন্দু ধৰা ই কি প্ৰমাণ কৰিব দিছে এবিৰ মধ্যবিন্দু ডি এসিৰ মধ্যবিন্দু ই কি এই যদি বাহুডাল ৰেখাডাল সংযোগ কৰি দিও এই ৰেখাডাল বিসিৰ সমান্তৰাল বুলি प्रमाण কৰিব দিছে সো চাবা দিয়া ধৰা হ'ল ত্রিভুজ এবিসিৰ ডি আৰু ই ক্ৰমে এবি আৰু এসি বাহুৰ মধ্যবিন্দু মধ্য ধৰি ললো ডি টু আৰু ই টু এ বি আৰু এসি বাহুৰ মধ্যবিন্দু বুলি মই ধৰি ললো প্ৰমাণ কৰিব লাগে যে ডিই সমান্তৰাল ডি বিসিৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে প্ৰমাণটো চোৱা
ডি টো কি বুলি কয়, ডি টো এ বিৰ কি বুলি কোৱা আছে, মধ্যবিন্দু বুলি কোৱা আছে। ডি এ বিৰ মধ্যবিন্দু। চোৱা ডি টো যদি এ বিৰ মধ্যবিন্দু হয়, এই এ ডি আৰু ডি বি খিনি কি হ'ব, ইকুৱেল হ'ব। গতিকে এ ডি ইকুৱেল ডি বি। এতিয়া চোৱা যদি ডি বি টো এইপিনে আমি হৰণ কৰি লৈ আহোঁ বা দুয়োপিনে ডি বিৰে হৰণ কৰি দিওঁ, এ ডি বাই ডি বি, আৰু যদি এইপিনেও মই ডি বিৰে হৰণ কৰি দিওঁ এনেকৈ, তেতিয়া কি হৈ যাব চোৱা, এইখিনি কাটি দিব পাৰি, কাটি দিলে এইখিনি কিমান হৈ যাব, 1 হৈ যাব। এইখিনি কিমান হৈ যাব, 1। এইটো নম্বৰ দিলোঁ 1। আৰু চোৱা এবাৰ কি দিয়া আছে, ই টো এ চিৰ কি বুলি দিয়া আছে, মধ্যবিন্দু। চ' কি পাম মই, এ ই আৰু ই চি খিনি ইকুৱেল পাম। ই এ চিৰ মধ্যবিন্দু। গতিকে কি পাম চোৱা, এ ই ইকুৱেল ই চি। আৰু দুয়োপিনৰ যদি ই চিৰে মই হৰণ কৰিলোঁ কিমান পাম, এ বাই ই চি ইকুৱেল কিমান পাম, এইটো 1। এইটো নম্বৰ দিলোঁ 2। এতিয়া চোৱা 1 আৰু 2ৰ পৰা এইটোও 1 এইটোও 1, এইখিনি সমান, মানে এইখিনি আৰু এইখিনি কি হৈ যাব, সমান হৈ যাব। এতিয়া 1 আৰু 2ৰ পৰা 1 আৰু 2ৰ পৰা কি পাম, এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল কিমান পাম, এ বাই ই চি। এইখিনি পালোঁ। এতিয়া চোৱা এ ডি বাই ডি বি ইকুৱেল যদি এ বাই ই চি হয়, যদি বাহুৰ অনুপাতটো সমান হয়, ইকুৱেল হয়, তেনে থেলছৰ বিপৰীত বৈদ্যমতে কি পোৱা আছিলোঁ, এই বাহুটো মানে এই ৰেখাডাল বি চিৰ সমান্তৰাল। গতিকে ডি ই সমান্তৰাল বি চি। কুৱেশ্যন নম্বৰ 9 চোৱা, এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল বি চি আৰু ইয়াৰ কৰ্ণৰ দুডাল পৰস্পৰ অ বিন্দুত ছেদিত হয়, প্ৰমাণ কৰা যে এ অ বাই বি অ ইকুৱেল চি অ বাই ডি। চ' প্ৰমাণটো এ বি চি ডি ধৰা ট্ৰেপিজিয়াম, এ বি চি ডি এটা ধৰা ট্ৰেপিজিয়াম, আৰু ধৰা কৰ্ণ এ চি কৰ্ণ আৰু বি ডি কৰ্ণ অ বিন্দুত ছেদ কৰিছে। এ চি কৰ্ণ আৰু বি ডি কৰ্ণ অ বিন্দুত ছেদ কৰিছে। আৰু তোমাক কি দিয়া আছে, এ বি সমান্তৰাল ডি চি, এ বি সমান্তৰাল ডি চি দিয়া আছে এইটো। আৰু প্ৰমাণ কৰিব দিছে এ অ বাই বি অ ইকুৱেল চি অ বাই ডি অ। এতিয়া চোৱা ইয়াত এটা কাম কৰিম, চাবা ধৰা এ বি চি ত্ৰিভুজৰ যদি ডি আৰু ই বিন্দু, এই ৰেখাডাল যদি ইয়াৰ সমান্তৰাল হয়, তেন্তে কি পোৱা আছিলোঁ মই, এ ডি বাই ডি বি ইকুৱেল এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি, এ ই বাই ই চি পোৱা আছিলোঁ। ত্ৰিভুজ এ বি চিৰ ডি সমান্তৰাল বি চি হ'লে এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি পোৱা আছিলোঁ। এতিয়া চোৱা এ ডি টো এ ডি থাকিলে, যদি মই এইটো বি ডি বুলি লিখোঁ, এইটো যদি মই ডি বিৰ ঠাইত বি ডি বুলি লিখোঁ, তেতিয়া এই পিনৰটো চোৱা এ ই বাই ই চি লিখিব নোৱাৰোঁ, এ ই বাই কি লিখিম, এইটো চি ই লিখিম, এইটো হ'ব। বা তুমি এইটো যদি মই এনেকে নিলিখি এনেকৈ লিখিব পাৰোঁ, ত্ৰিভুজ এ বি চিৰ ডি এ সমান্তৰাল বি চি যদি হয়, তেতিয়া মই এনেকৈ লিখিব পাৰোঁ, তলৰ পৰা লিখিব পাৰোঁ যে বি ডি বাই ডি এ, এইটো বাহু আৰু এইটো বাহুৰ অনুপাত, এইপিনৰ পৰা লিখিব পাৰি ই চি বাই এ ই, ই চি বাই এ ই। ওপৰৰ পৰাও লিখিব পাৰি, তলৰ পৰাও লিখিব পাৰি। এতিয়া প্ৰমাণটো চাবা, এইখিনি দিয়াই আছে, প্ৰমাণ চাবা এতিয়া ওৰ মাজেৰে এডাল ৰেখা টানি, ওৰ মাজেৰে ধৰা অ পি ৰেখাডাল টানিলো, আৰু অ পি ৰেখাডাল ধৰা মই যিহেতু এ বি আৰু চি ডি সমান্তৰাল, এই অ পি ডাল এ বিৰ সমান্তৰাল বা চি ডিৰ সমান্তৰাল, দুইডালৰ সমান্তৰাল হ'ব। কি কৰিম, প্ৰমাণত ওৰ মাজেৰে অ পি সমান্তৰাল এ বি, অ পি বুলি লিখিলে বি এ বুলি লিখিব লাগিব, অ পি সমান্তৰাল বি এ বা অ পি সমান্তৰাল চি ডি টনা হ'ল। অ পি সমান্তৰাল বি এ, এই ৰেখাডাল ইয়াৰ সমান্তৰাল বা
এই ৰেখাডাল ইয়াৰ সমান্তৰাল কিহৰ কাৰণে চোৱা ও এ বি আৰু যেহেতু ডি চি ডাল সমান্তৰাল সো এই ৰেখাডাল ইয়াৰ সমান্তৰাল হলে এই ৰেখাডাল ইয়াৰ সমান্তৰাল হ'ব সেইকাৰণে এটা বাক্যতে লিখি দিছো ওৰ মাজেৰে OP সমান্তৰাল বি OP সমান্তৰাল এবি লিখা নাই OP সমান্তৰাল বি এ আৰু বা OP সমান্তৰাল সি ডি টনা বল এতিয়া এটা চোৱা এই ত্ৰিভুজটো চোৱা এই ত্ৰিভুজটো ডি এ বি এই ত্ৰিভুজটো চোৱা এই OP ডাল AB ৰ সমান্তৰাল মানে কি লিখিব পাৰো এটো বাহু আৰু এটো বাহু অনুপাতটো লিখিব পাৰো চোৱা ত্ৰিভুজ DA বি কি দিয়া আছে OP সমান্তৰাল BA বুলি দি দিয়া আছে এটা চোৱা এটো কি লিখিম DP গতিকে DP বাই চোৱা DP লিখিলো এটো DO প্ৰমাণাত্মক DO বুলি লাগে DO তো পালো কিন্তু চোৱা এটো যদি মই PA বুলি লিখো এটো কি বুলি লিখিব লাগিব OB বুলি লিখিব লাগিব এটো যদি মই PA বুলি লিখো এটো OB বুলি লিখিব লাগিব কিন্তু লাগে কি বুলি BO বুলি লাগে সো এটো মই PA বুলি নিলিখো এটো কি বুলি লিখিম AP বুলি লিখিম এটো কি বুলি লিখিম AP আৰু AB নৰটো কি থাকিব DO বাই BO হৈ যাব যদি মই PA লিখিলো হয় এটো OB হৈ গল কিন্তু মোক OB না লাগে কি বুলি লাগে BO বুলি লাগে সো মই এনেকৈ লিখিছো এটো হৈ গল এটো নম্বৰ দিলো 1 আৰু এবাৰ চোৱা এই ৰেখাডাল এইটোৰ সমান্তৰাল যদি এইটো ত্ৰিভুজৰ হয় DC এই ত্ৰিভুজত চোৱা DC এই CD ৰ সমান্তৰাল OP এইটো দিয়া আছে OP সমান্তৰাল CD মানে কি হ'ব চোৱা এইটো বাহু বাই এইটো বাহু বাই এইটো বাহু ত্ৰিভুজ DAC ৰ OP সমান্তৰাল CD সো এতিয়া চোৱা যদি মই এইটো বাই এইটো আৰু এইটো বাই এইটো লিখো তেতিয়া আৰু বাৰ লিখিব লাগিব ইয়াত চোৱা ইয়াত কোনটো আগত আছে DP টো আগত আছে এইটো উল্টাকে লিখিম মানে DP বাই এইটো লিখিম আৰু কি লিখিম এইটো DP বাই AP বুলি লিখিলো DP সো মই কি লিখিম এইফালে CO বুলি লিখিম এইফালে কি বুলি লিখিম CO আৰু এইটো AP বুলি লিখিছো এইটো OA বুলি লিখো এইটো কি বুলি লিখিম AO বুলি লিখিম A ওইটো নম্বৰ দিলো 2 এতিয়া 1 আৰু 2 ৰ পৰা কি পাম চোৱা এইখিনি সমান সো এইখিনি সমান হৈ যাব কি পাম এখানে DO বাই BO ইকুৱেল CO বাই AO কিন্তু চোৱা প্ৰমাণটো তোমাৰ কি হৈছে চোৱা DO টো CO ৰ তলত আছে আৰু AO টো BO ৰ ওপৰত আছে সো এইখিনি যদি মই চেঞ্জ কৰি দিও ইন্টাৰচেঞ্জ কৰি দিও এইখিনি কি হ'ব এইখিনি ইয়াত আহিব AO বাই এইখিনি থাকিব BO আৰু এইটো যদি ইয়ালৈ লৈ আহো DO আৰু CO চোৱা বজ্ৰপূৰণ কৰিলো এইখিনি সেমে থাকিব সো প্ৰমাণটো যেহেতু লাগে সেইকাৰণে এইখিনি এনেকৈ কৰিলো কোৱেশ্চন নম্বৰ 10 চোৱা ABCD চতুৰ্ভুজটো কৰ্ণৰ উদালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰিছে যাতে AO বাই BO ইকুৱেল CO বাই DO প্ৰমাণ কৰা যে ABCD এটা ট্ৰেপেজিয়াম যদি ট্ৰেপেজিয়াম প্ৰমাণ কৰিব লাগে আমি ট্ৰেপেজিয়াম মানে কি বুঝো যে যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল মানে এজৰ বাহু যদি সমান্তৰাল হয় তাক আমি কি বুলি কম ট্ৰেপেজিয়াম বুলি কম সো এইটো এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ আৰু ইহতৰ কৰ্ণ AC আৰু BD কৰ্ণৰ দালে O বিন্দুত পৰস্পৰক ছেদ কৰিছে সো এটা প্ৰমাণ কৰিব কি লাগে AB আৰু CD যদি মই এইটো প্ৰমাণ কৰিব পাৰো যে AB বাহুটো DC বাহুৰ সমান্তৰাল তেন্তে ABCD টো এটা কি হৈ যাব ট্ৰেপেজিয়াম হৈ যাব সো এইটো প্ৰমাণ কৰাৰ কাৰণে কি কৰিম চাবা এনে লিখি দিও প্ৰথম ধৰা দিয়া আছে কি প্ৰমাণটো চোৱা কি কৰিম চাবা ওৰ মাজেৰে AB ৰ সমান্তৰালকে এডাল ৰেখা টানিম মানে OP সমান্তৰাল BA এর মাজেৰে টানিলো যদি OP ডাল মই CD বা DC ৰ সমান্তৰাল বুলি লিখিব পাৰো মানে
OP সমান্তৰাল যদি মই CD বুলি দেখুৱাব পাৰো তেন্তে OP ডাল B এর সমান্তৰাল তেন্তে OP ডাল CD ৰ সমান্তৰাল মানে গোটেই AB ডাল DC ৰ সমান্তৰাল হ'ব আৰু যদি এজৰ বাহু সমান্তৰাল হয় তেন্তে এইটোৰে কি হৈ যাব ট্ৰেপেজম হৈ যাব সো এইটো দেখুৱাৰ কাৰণে মই কি কৰিম এইটো ধৰি লও ওৰ মাজেৰে OP সমান্তৰাল BA কোণা এখানে দাঁড়াইলো এটা সোয়া এইটো ত্রিভুজটো এটা সোয়া এই ত্রিভুজটো DA B ত্রিভুজটোৰ এই বাহুডালৰ কি হল সমান্তৰাল তেনে কি পাম মই DP বাই AP সমান কি পাম DO বাই BO পাম এতিয়া ত্রিভুজ DAB ৰ OP সমান্তৰাল BA গৰি কি পাম এটো DP বাই PA লিখিব লাগে কিন্তু যেটো মই BO বুলি দিয়া আছে ইয়াত সো মই এটো কি লিখিম AP বুলি লিখিম DP বাই AP ইকুৱেল DO বাই BO যে নম্বৰ দিলো 1 আৰু এটো মই দি দিয়া আছে আৰু AO বাই BO ইকুৱেল CO বাই DO এটো মোক দি দিয়া আছে এটো এটা সোয়া এইপিনে কি আছে DO বাই BO হৈছে সো এইটো ইয়ালে আনিম এইটো ইয়ালে আনিম ইয়াত লিখিম DO বাই BO আৰু এইপিনে লিখিম CO বাই AO যে নম্বৰ দিম 2 এটা সোয়া DO বাই BO ইয়াতো আছে DO বাই BO সো কোনখিনি এইখিনি আৰু এইখিনি কি হৈ যাব 1 আৰু 2 ৰ পৰা ইকুৱেল হৈ যাব গতিকে 1 আৰু 2 ৰ পৰা কি পাই যাম এইখিনি পাম DP বাই AP ইকুৱেল CO বাই AO কি পালো সোয়া এই ত্রিভুজটোত ACD OP কি পালো সোয়া DP বাই AP এইখিনি পালো DP বাই AP ইকুৱেল কিমান দিয়া আছে সোয়া CO বাই AO এইখিনি যদি এইখিনি এই দুটা বাহুৰ অনুপাত আৰু এই দুটা বাহুৰ অনুপাতটো ইকুৱেল হয় তেন্তে এই OP বাহুডাল CD ৰ কি হৈ যাব সমান্তৰাল হৈ যাব গতিকে OP বাহুডাল CD ৰ কি বুলি পাম সমান্তৰাল বুলি পালো এই বাহুটো ইয়াৰ সমান্তৰাল বুলি পালো এটা সোয়া যেহেতু OP এই OP বাহুটো B এর সমান্তৰাল এটো বড় সমান্তৰাল আৰু OP বাহুটো CD ৰ সমান্তৰাল এটো বড় সমান্তৰাল গতিকে কি পাম সোয়া গতিকে এই BA বাহুটো CD বাহুৰ কি বুলি পাম সমান্তৰাল বুলি পাম এইটো বাহু ইয়াত সমান্তৰাল বুলি পাম যদি এজৰ বাহু সমান্তৰাল হয় তেন্তে এটো আমি কি বুলি কম এতিয়া এটা ট্ৰেপেজম বুলি কম গতিকে ABCD এটা ট্ৰেপিজিয়াম